তুমি বহাচোন দেই, মই পটক কণ্ট্ৰলহঁতৰ লগত খেলি আহোঁগৈ। আৰু এই মহামাৰী গৰমখনত এই তলকে ঘূৰি ফুৰি বেমাৰ হোৱাতকৈ এই ঘৰতে থাকচোন। এই গৰম বন্ধ হোমৱৰ্ক দিয়া নাই জানো, এই সেইবোৰকে কৰচোন অলপ। সেই দেউতা তুমি বৰ জমনি কথা কোৱা কিন্তু দেই। এই গৰম বন্ধ মানে কি অকল পঢ়া বুলি ভাবিছা নেকি? গৰম বন্ধ মানে পঢ়া নহয় নহয়। গৰম বন্ধ হৈছে পঢ়াৰ পৰা ছুটি। আৰু গৰম বন্ধ মানে অকল খেলা ফুৰা খোৱা আৰু উৎপাত কৰাহে বুজায়। আই হয় নেকি? এই গৰম বন্ধ অৰ্থটো মই আজিহে বুজিলোঁ আৰু দেই। এই যি কৰক কৰ, পিছত কিন্তু বেমাৰত পৰিলে মোৰ ওচৰলৈ নাহিবি, একদম ঠেং গোটেইটো ভাঙি দিম বেমাৰ বুলি ক'লে। আৰু ইমান খং, ঘৰত যেনিবা একেবাৰে ঠাণ্ডাহে, এনেই গৰমখনত ফেন চেনে কাম নকৰে। ঘৰত থাকিম, এটা চৰ্ততহে থাকিম, কিন্তু এ চি এটা সোনকালে কিনা, মই তেতিয়াহে ঘৰত থাকিম। দেখিছা এনে সি লাট চাহাবৰ পুতেকটো। এ চি ঠাণ্ডাইহে তাক গা ঠাণ্ডা লগাব পাৰে। ফেনৰ ঠাণ্ডাই ঠাণ্ডা নালাগে তেতিয়াহ'লে তোৰ। বোলো থুলুকৰ মাক, এই পুতেৰৰ কথা শুনিছানে? কিমান ডাঙৰ ডাঙৰ কথা কয় আজিকালি। এই মই চব শুনিয়ে আছোঁ ভিতৰৰ পৰা আপোনালোকৰ কথা। এই তাকনো কি ক'ম আৰু, এই ময়ো মনে মনে বহুত দিনৰ পৰা এচি এটাৰ কথা ভাবিয়ে আছিলোঁ। গৰমত এই পাকঘৰটোত সোমাই সোমাই কাম কৰি একদম মানে অৱস্থা বেয়া হৈ যায়। ফেনৰ হাৱাই কামেই নিদিয়ে, গম পায়নে? তাৰমানে তহঁতি মাক পুতেক দুয়োটাই মিলি আগতীয়াকৈ চব ডিচাইড কৰিয়ে থৈছ। এতিয়া মানে মোক এনেই ফৰ্মেলি কথাটো জনোৱা নিচিনাহে হ'ল আৰু মানে ন। এই কিনো কথা কয় আৰু, আপোনাক নুসুধিনো আমি কিবা কেতিয়াবা কাম কৰোঁ নেকি? আৰু আপুনিতো মেইন। এই আনক আৰু এতিয়া পইচাৰ কথা ভাবি থাকিব নালাগে। এচি এটা আনক, অকণ সুখতো কৰিব লাগে মানুহে। ঠিক আছে, তহঁতি চবে কৈছ যেতিয়া ল'বতো লাগিবই, নে কি ক? আমি এচি ল'ম। এই সেৱা কৰি নাথাকিবি। মই এতিয়া বজেনলৈ ফোন এটা কৰোঁ। এই পাৰোঁ যদি আজিয়ে গৈ বস্তুটো লৈয়ে আহোঁগৈ। হেল্ল', বজেন, এই কাম এটা আছিলে নহয়। এই তুমি গাড়ীখন লৈ সাউতকৈ আমাৰ ঘৰলৈ আহাচোন। এই বস্তু এটা আনিবগৈ লাগে টাউনৰ পৰা, বুজিছা? এই ইহঁতকেইটাই মোৰ মূৰটো খাইছে আৰু ৰাতিপুৱাৰ পৰা এ চি এটা লাগে। বোলো তোমাৰ লগতে গৈ পটককৈ এ চি এটা লৈ আহোঁগৈ। আহাচোন সোনকালে, পাৰা যদি আমাৰ ঘৰলৈকে আহা। এই গেলা গৰমটোৱে মোক একদম পাগল কৰি দিছে দেই। তাতে এই পাকঘৰটোত সোমাই মই যে একদম বলীয়া হৈ গৈছোঁ দেই। গৰমে কিন্তু একদম সিজাই দিছে। ভাগ্যক্ৰমে আজি গেছটো আছে কাৰণেহে, নহ'লে যদি জুইত কৰিবলগীয়া হ'লহেঁতেন আজি কি দশা হ'লহেঁতেন ঠিক নাই আৰু দেই। হেৰা কণ্টিলো মাক, এই বোলো পাকঘৰটোত সোমাই কি কৰি আছানো? এই গৰমত পাকঘৰটোত সোমাইনো আৰু কি কৰিম? এই ভাত বনাই আছোঁ। এই বাহিৰত ইমান চোকা ৰ'দ, তাৰপিছতো তুমি এই পাকঘৰত সোমাই গেছত কাম কৰি আছা? গেছটো বাৰু খৰচ হোৱা নাই নে এনেই? কি আবুল তাবুল বকিবলৈ আহিছে হা? এই গৰমত মই গেছত নকৰি জুইত কৰিলেহে হ'ব এতিয়া। আকৰিজনী, তুমি মোৰ কথাবোৰ বুজাই নাই এই মেইন যিবোৰ কাম, এই ভাত চাত বনোৱা এইবোৰ তুমি গেছতেই কৰিবা। এই কিন্তু সৰু সৰু কামবোৰ, পানী গৰম কৰা, ডিম অমলেট কৰা, সেইবোৰচোন গেছত নকৰিলেই হয়। এই ডিম অমলেট কৰিবলৈ আৰু পানী গৰম কৰিবলৈ অমলেটটো আৰু ডিমটো এই বাহিৰলৈ উলিয়াই দিলেই হ'ল। এই বাহিৰত যিহে গৰম পৰিছে, এই তোমাৰ 3 মিনিটতে চব কাম হৈ যাব, চব সিজি যাব একদম। আপুনি তাৰমানে সঁচাই পাগল হ'ল হয় নাই? এই গৰমত আপুনি পাগল হ'ল আৰু মোকো পাগল কৰিম বুলিয়ে আহিলে হয় নাই? ভাল কথাটোহে কৈছোঁ, ইমাননো খং কেলে কৰিছা? ই ভাল কথা কৈছেনে মোৰ মৰা বুদ্ধি কৰিবলৈ আহিছে? এই আপোনাৰ এই কৃপণালী স্বভাৱটো নগ'লে আৰু। লোকক গুলেজডালে দেখিছেনে কেনেকৈ এ চি কিনি দিছে? এতিয়া মোকো এ চি এটা কিনি দিয়ক, নহ'লে মই আজিৰ পৰা কিন্তু খানা বনাই খুৱাবলৈ নাই। নিজে ৰান্ধিব, নিজে খাব। এনেই মোৰ মূৰটো আজি গৰম হৈ আছে, আপুনি এতিয়া মোৰ লগত আৰু মাথাটো বেয়া নকৰিবহি। এ চিটোনো ইমান পটককৈ মই মানে এই চিটোনো ইমান পটককৈ ক'ৰ পৰা আনি দিম এতিয়া? সেইবোৰ মই একো নাজানো। মুঠতে আপুনি মোৰ লগত লাগি লৈছে নহয় আজি মুঠতে মোক আপুনি এ চি এটা আনি দিবই লাগিব। ক'ৰ পৰা আনে মই নাজানো কিন্তু দেই, নহ'লে আপুনি নিজেই পস্তাব আজি। ৰাম, ভাল কথা ক'বলৈ গৈ আজি মই নিজেহে ফচিলোঁ। বৰ ডাঙৰ কথা হ'ল দেই। বৰ ভাল চান্স এটা পালোঁ দেই। এই মানুহটোৱে আজি নিজৰ ভৰিত নিজেই কোঠা মাৰিলেহি আহি। ভাল চান্স এটা পালোঁ বাপেকে, আজি এ চিটো খুজিয়ে দিলোঁ বাপেকে। এতিয়াহে মজা আহিব কিন্তু দেই। গুলেজা, এ চি একদম ফিটিং কৰি দিলোঁ কিন্তু দেই। এতিয়া পাৰ্টিহে খুৱাব লাগে আৰু। আজি কিন্তু বেছ মজা লাগিব দেই শুই। ৰ'বা মই লগৰকেইটাক ফোন কৰি কওঁ আকৌ এ চি এটা ল'লোঁ বুলি। তাহাঁতি তেতিয়াহে চাবলৈ আহিব। শুনিছেনে? আমাৰ এ চি এটা ল'লোঁ নহয়। বাকীকেইটাকো কৈ দিবি, ৰাতিকৈ পাৰ্টিটো খাবলৈ আহিবি কিন্তু। আমাৰ ডিম্বেশ্বৰ দাহঁতেও এ চি এটা ল'ব নহয় বোলে। কাইলৈ মানে আনিবগৈ নেকি? হয় নেকি? পিছে এইবাৰনো আকৌ গুলেজদা কি মন গ'ল ইমান পইচা খৰচ কৰিবলৈ? নিশ্চয় কিবা এটা তিগ্ৰমবাজি লগাইছে তেখেতে। এনেই তেওঁ জেপৰ পৰা পইচা সৰি নপৰে। আনিছে আৰু লোকে কিবা বস্তু এটা আনিছে, তহঁতনো তাত ইমান মাথা মাৰিবলৈ কি হৈছে বাৰু হা? নাই, ইয়াত নিশ্চয় কিবা ৰহস্য এটা আছে।
এই এচি আঁৰৰ ৰহস্যটো কিন্তু আমি উদ্ঘাটন কৰিবই লাগিব নে কি কয় বজেন্তা? এ হয় দিয়া, কাহিনীটোত আমি এনেও গম পাবই লাগিব নে কি কোৱা থুলো। দেউতাও তুমি যে ইমান ভাল, মই এটা শুয়ে থাকিম আৰু আজি এই গোটেই দিনটো ৰুমটোতে সোমাই শুই থাকিম বাপেকে। উখ এই পাগলটো, এই উঠ উঠ, এতিয়া শুব হোৱা নাই নহয়, দিনতে শুৱে নি কোনোবা? আৰু বেছিকৈ এ চিটো চলালে বিলহে আহিব, উঠ। অঁ বোলো দিব্যেশ দা এ চি কিনিলে নেকি? কিনিলো সৌটো চোৱা। মজা কিন্তু দেই। এই পিছে EMI-ত কিনিলে নে কেছ দি কিনিলে? EMI-ত কিনিছে EMI। এই EMI-ত কিনিছে যদি অলপ পইচা বেছিকৈ ভৰিবগৈ আকৌ। তাৰ মানে তহঁতি মোৰ মূৰ্খ বুলি ভাবিছ নেকি? মই ইমান কেলকুলেশ্যন নকৰাকৈ বস্তু কিনা নাই নহয়, গম পাৱ নাই? এইটো 10মান মই EMI-ত কিনিছোঁ, আৰু 3 মাহ EMI নিদিলে বোলে এইটো ঘৰৰ পৰা লৈ যাব। তাহাঁতি মোক বেল বনাব আহিছে। তাহাঁততকৈ মই বেছি টেঙৰ, বুজিলি? তাহাঁতি যদি ডালে মই পাতে সেই 3 মাহলৈকে যদি মই EMI নিদিওঁ, এইটো লৈ গ'লে লৈ যাব। কাৰণ 3 মাহৰ পিছততো এনেও ঠাণ্ডা আহিবই। গতিকে এ চিটো কি কাম? মুঠতে পইচাও নিদিওঁ আৰু এ চি মজাও ল'ম।